হেল্ল' গাইজ, গুড ইভিনিং। আমাক তিনিওকে দেখিছেনে পৰা সাজি কাচি ওলাইছে এঠাইলৈ ফুৰিবলৈ যাবলৈ। আৰু ইপিনে লাকিৰ পৰা হাঁহি হাঁহিকৈ ই ৰিক্সাত উঠি ল'লে, ইপিনে ইয়াৰ বৌ উঠিলে, ইপিনে ময়ো উঠি ল'লোঁ। আৰু পৰিৱেশটো চাওকচোন, পূৰা সেউজীয়া সেউজীয়া। আমি সেউজীয়াৰ মাজেৰে আহি আছোঁ আৰু এতিয়া বতৰটো ধুনীয়া কৰিছে। আৰু আমি গৈ আছোঁ এখন পাৰ্কলৈ। আমাৰ ওচৰতে এখন পাৰ্ক আছে, বেছি দূৰ নহয় বাৰু। আৰু পাৰ্কলৈ গৈ আছোঁ। অহা সময় আছিল কেতিয়াবাই, কিন্তু আমি বতৰটোৰ কাৰণে ৰখোঁতে আৰু এতিয়া আহিলোঁ। 5:30 বাজিল যিহেতু, আৰু আহিব নাপাম বুলি লাকি পূৰা মন চন মাৰি আছিল। আৰু অহাৰ কাৰণে তাইৰো খুব ফূৰ্তি লাগি গ'ল। আৰু সৰু ল'ৰা ছোৱালী এনেও পাৰ্কত যাই খুবেই ভাল পায়। আৰু আমিও বিশেষকৈ তাইৰ লগতে আহিলোঁ চাওঁ বুলি। ইপিনে আহি মেইন ৰাস্তা পাই গ'লোঁ। এয়া দেখিছেনে। আৰু ৰাতিপুৱাৰ পৰা বতৰটো ডাৱৰীয়া হৈ আছিল, আৰু এতিয়া বাৰু বতৰটো দাঙিছে। আৰু অকণ ৰ'দ দিয়া নিচিনাও হৈছে, আৰু ভালো লাগিছে। আমি তিনিও ধুনীয়াকৈ আহি আছোঁ। ইপিনে লাকিৰ পৰা মিচিক মাছাক হাঁহি লগাই দিছে। আৰু বতাহ দেখিছেনে, চুলি তুলি পূৰা উৰি আছে বতাহতে। আৰু পৰিৱেশটোও খুবেই ভাল লাগিছে। আৰু আপোনালোকক অকণমান দেখাম ধুনীয়াকৈ মোৰ ভিডিঅ'টো চাব। আৰু ইপিনে দেখিছেনে, পূৰা মেইন ৰাস্তা পায়ে গ'লোঁ। আৰু এতিয়া আমি যিহেতু জেগাখিনি পামেই, যিহেতু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় বুলিয়ে কৈছিলোঁ, কথাৰ মাজতে আমি আহি পাই গ'লোঁ। আৰু এইপিনে দেখিছেনে, আৰু কি পাৰ্কত আহিছোঁ আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাম। ধুনীয়াকৈ ভিডিঅ'টো চাব। তেতিয়াহ'লে আজি এতিয়া নামো, বাই বাই।